Hello everyone, welcome to my channel. Never give up. কেতিয়াও হাৰ নামানিব। যদি জীৱনত এটা লক্ষ্য বনাই লৈছে, যদি এটা ড্ৰিম আপোনাৰ আছে, তেতিয়াহ'লে সেই সপোনটো পূৰণ কৰিবলৈ, সেই লক্ষ্যটো পূৰণ কৰিবলৈ আপুনি কেতিয়াও হাৰ মানিব নালাগিব, যেতিয়ালৈকে আপুনি সেইটো এচিভ নকৰে। তাৰ কাৰণে আমি আমাৰ জীৱনত বহুত কেইটা কথা চেঞ্জ কৰিব লাগিব। যেনে আমি যদি সফল হ'ব লগা হয়, তেতিয়াহ'লে আমি হাৰ্ড ৱৰ্ক কৰিব লাগিব। নাম্বাৰ 1 কঠোৰ হাৰ্ড ৱৰ্ক কৰিব লাগিব। কোনো মানে শৰ্টকাট নাথাকে, সাকসেসৰ কোনো শৰ্টকাট নাথাকে। দ্বিতীয়তে আমি যেটো কাম কৰো, যেটো আমি হ'ব খুজো, তাৰ কাৰণে আমি কনসিস্টেন্ট হ'ব লাগিব। আমি কন্টিনিউয়াসলি কৰি যাব লাগিব। এদিনত নহয়, দুদিনত নহয়, এমাহত নহয়, দুমাহত নহয়, এবছৰত হ'ব, দুবছৰত হ'ব। ঠিক আছে? আৰু তাৰ পিছত আমি তৃতীয়তে আমি পেশেন্স ৰাখিব লাগিব। মানে আমি ধৈৰ্য ধৰিব লাগিব। যদি যেটো আমি হ'ব বিচাৰো, সেইটো পাবৰ কাৰণে আমি এদিনতে একো নাপাম। There is no shortcut. শৰ্টকাট নাথাকে একো লাইফত। যদি কিবা এটা ডাঙৰ বস্তু আপুনি এচিভ কৰিব খুজিছে, পাব খুজিছে, তেতিয়াহ'লে টাইম দিবই লাগিব, কষ্ট কৰিবই লাগিব। তাৰ পিছত আমি ধৈৰ্য ধৰিব লাগিব, নিজকে কন্ট্ৰোল কৰিব লাগিব। আৰু আটাইতকৈ ডাঙৰ কথা, আমাৰ মনবিলাক বহুত উগুল থুগুল। আমি কিবা কিবি কৰিবৰ মন যাব। আমাৰ যেটো সাপোজ যদি পঢ়িব লগা থাকে, যদি কিবা কাম কৰিব লগা থাকে, সেইটো কৰাতকৈ আমি যদি বেলেগ কামত আমাৰ বেছি মনোযোগ বহে, আমাৰ লগ বন্ধুৰ লগত কথা পতা হোক, মোবাইল চোৱা হোক, চিনেমা চোৱা হোক, সেইবিলাক। কিন্তু আমি এক মন এক ধ্যানে আমি কামটো কৰিব লাগিব। তাৰ পিছত আটাইতকৈ ডাঙৰ কথা হ'ল আমাৰ ডিসিপ্লিন হ'ব লাগিব, যেটো মই ক'লোৱে। তাৰ পিছত আছে স্যাক্ৰিফাইস। তো এইবিলাক আমি ত্যাগ কৰিব লাগিব। যিবিলাক কামে জীৱনত, যিবিলাক কামে আমাক ইনষ্টেন্টলি আমাক ভাল লগায়, মানে সাপোজ আমি ৰিলস চালে আমাৰ ভাল লাগি থাকে, কিন্তু সেইটোৱে আমাৰ কি কৰিছে, লছ কৰিছে। যদি অলপ সময়ৰ কাৰণে আমাৰ মনটো ভাল লাগিব, কিন্তু লং টাৰ্মত যদি ভাবি চাম, আমি যদি দীঘলীয়াকে ভাবি চাওঁ, আমাৰ দিনটো লছ হ'ব, আমাৰ মাহ লছ হ'ব, আমাৰ বছৰ লছ হ'ব, আৰু সময়টো গুচি যায় থাকিব। সময় কাৰো কাৰণে ৰৈ নাথাকে। এইটো টাইমটো আটাইতকৈ আমাৰ জীৱনৰ এটা ডাঙৰ বস্তু, যি গৈ আছে, এদিন গৈ আমাৰ জীৱনৰ পৰা গৈ আছে। তাৰ পিছত আমাৰ সফল হ'বৰ কাৰণে আৰু এটা ডাঙৰ বস্তু হ'ল, আটাইতকৈ ডাঙৰ বুলি ভাবো মই, এইটো সেলফ কনফিডেন্স। আপুনি যদি এটা কাম নোৱাৰেও ন, আপুনি যদি মনত দৃঢ় বিশ্বাস ৰাখে যে মই এইটো কৰিমেই, এইটো আজি নহ'ব, কালি নহ'ব, কিমান দিন লাগক মই কৰিয়ে থাকিম, সেই সেলফ কনফিডেন্সটো যদি ৰাখে, নেভাৰ গিভ আপটো যদি ৰাখে, তেতিয়াহ'লে আপুনি যেটো বিচাৰে পাবই। এই ভিডিঅ'টো মই বনোৱাৰ এটা মানে কিয় বনালো বুলি ক'লে, যোৱাকালি আছিলে IPL ফাইনেল, আৰু IPL ফাইনেলত আপোনালোকে গম পালে জয়ী কোন হ'ল, RCB জয়ী হৈছে। মানে ক্ৰিকেটৰ কিং বিৰাট কোহলিৰ দল জয়ী হ'ল। গতিকে বহুত কোটি সাপোৰ্টাৰ আছিলে, ফেন্স আছিলে RCBৰ, আৰু যোৱাকালি সেইটো কোটি জনতাৰে আৰু বিৰাট কোহলি, কিং কোহলি আৰু যি RCB টিম আছিলে, তেওঁলোকে কঠোৰ কষ্ট কৰি কিনে এই গোটেইকেইটা যিকেইটা গুণ বৈশিষ্ট্য মই ক'লো, সেই গোটেইকেইটা তেওঁলোকে ৰাখি 18 বছৰে ষ্টাৰ্ট হৈছিলে IPL 2008ত হৈছিলে, আৰু তাৰ পিছত 2025 লৈকে একজেক্টলি কিমান বছৰ হ'ব, এইটো 18 বছৰ হ'ল। 18 বছৰ পিছত ধৈৰ্য ধৰিছে। প্ৰথমতে ফেইল হৈছে, পাৰা নাই, আৰু বেলেগ টিমবিলাকে বহুতবাৰ জিকিলে, কিন্তু RCB পাৰা নাই। তথাপিও লাগি আছে, আৰু এতিয়া জয়ী হ'ল RCB। আৰু IPL ফাইনেলত RCB জয়ী হোৱাৰ মূলতে আছিলে ক্ৰিকেটৰ কিং কোহলিৰ যেটো কষ্ট, যেটো সাধনা, আৰু 18 বছৰৰ যেটো এটা নিৰবিচ্ছিন্ন সাধনা লাগিব, আৰু যিখিনি ডিমেৰিটছ আছিলে, যিখিনি ষ্ট্ৰং কৰিব লগা দিশ আছিলে, সেইখিনি ষ্ট্ৰং কৰিছে, যাতে নেক্সট টাইম বেটাৰ হ'ব পাৰে। প্ৰথমবাৰ ফেইলাৰ হৈছিলে, তাৰপিছত আৰু ফেইল, তাৰপিছত অৱশেষত 18 বছৰ পিছত ট্ৰফিটো দানি দিলে, চেম্পিয়ন হৈ গ'ল। গতিকে ইয়াৰ পৰা আমি গম পালো যে বিৰাট কোহলি কওঁতে কয় জিত বুলি, কিন্তু সেই এটিটিউডটো চাওক, যিটো এটিটিউডৰ কাৰণে আজি ধৰক এনেকুৱা এটা ডাঙৰ এখন কম্পিটিশ্যনত তেওঁলোকে বা RCBৰ টিমে তেখেতসকলে নিজে ট্ৰফিটো দানিলে বা চেম্পিয়নছ হ'ল। গতিকে ইয়াৰ আঁৰত থকা বস্তুখিনি আমি চাব লাগিব, আৰু সেইখিনি শিকিব লাগিব, আৰু তাৰ কাৰণে বেষ্ট ক্ৰেডিট গ'জ টু কিং কোহলি। আৰু অনলি স্পৰ্টছ বুলিয়ে নহয়, যিকোনো কামতে যদি আমি সফল হ'ব লগা হয়, আগবাঢ়িব লগা হয়, মাষ্টাৰি কৰিব লগা হয়, তেতিয়াহ'লে আমি এইকেইটা আগত আলোচনা কৰা সেইকেইটা বস্তু আমাৰ তাত আমি গ্ৰহণ কৰিব লাগিব, আমি ডেভেলপ কৰিব লাগিব। তেতিয়াহে আমি আগবাঢ়ি যাব পাৰিম জীৱনত। লাগে স্পৰ্টছ হওক বা পাৰফৰ্মিং আৰ্ট হওক, যেনে ডেন্সিং হ'ব পাৰে, আপোনাৰ ছিংগিং হ'ব পাৰে, আৰ্ট হ'ব পাৰে, এক্টিং হ'ব পাৰে, এইবিলাক। আৰু যিবিলাক ষ্টুডেণ্ট আছে, ষ্টুডেণ্টে যদি ছাকচেছ হ'ব লগা হয়, মানে
জীৱনত যিটো বিচাৰিছে, কোনোবাই ডক্টৰ হ'ব বিচাৰিছে, ইঞ্জিনিয়াৰ হ'ব বিচাৰিছে, কোনোবাই ডিফেন্সত চাকৰি কৰিব বিচাৰিছে, কোনোবাই APSC দিব খুজিছে, UPSC দিব খুজিছে, গতিকে আমি কষ্ট কৰিব লাগিব। মুঠৰ ওপৰত যিয়েই নহওক, যদি বস্তুটো আমি ভালকে সেইটো পাব লাগে, এচিভ কৰিব লাগে, তেতিয়াহ'লে আমি কষ্ট কৰিবই লাগিব। There is no shortcut in life. Success হ'ব লাগিলে আমি কষ্ট কৰিবই লাগিব। ষ্টুডেণ্ট হ'লে 10 ঘণ্টা 12 ঘণ্টা পঢ়িব লাগিব, যদিহে ভাল ৰিজাল্ট এটা বিচাৰোঁ, বা আমি যদি গভৰ্ণমেণ্ট জবো বিচাৰোঁ বা কিবা বিজনেছেই হওক যদি কৰিব বিচাৰোঁ, আমি নিৰবিচ্ছিন্নভাৱে লাগি থাকিব লাগিব। এদিনতে বা এবছৰতে নহ'বও পাৰে, 2 বছৰ লাগিব, 3 বছৰ লাগিব, বাট যদি কষ্ট কৰি থাকোঁ, হাৰ যদি নামানে, তেতিয়াহ'লে এচিভ কৰিবই পাৰিব। থেংক ইউ।